আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমাৰো ভাল। আৰু মই আজি নহয় যোৱাকালি আহিলোঁ, মাৰ ঘৰলৈ আহিলোঁ। আৰু যোৱাকালি আমি ফাংচন চাবলৈ গৈছিলোঁ। ফকিৰা গ্ৰামত ইয়াতে জুবিন আহিছিল, সেয়া চাবলৈ গৈছিলোঁ। কিন্তু আমি যোৱাকালি আহিছিলোঁ, কিন্তু মই ভিডিঅ' বনোৱাই নাই। আৰু এতিয়া ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। আৰু এতিয়া মই আছোঁ ঘৰৰ পিছফালে, সেয়া চাওক, এই দুটা মোৰ ভাইটি হয়, সৰু খুৰাৰ ল'ৰা। আৰু ইয়াতে আমাৰ চব্জি চাওক, দেউতাই কৰিছে, দেখুৱাই। এয়া চাওক, বহুত আছে, মাকৈ আছে, জলকীয়া গছ আৰু ভোল আছে, এইফালে ৰঙালাও, বহুত কিবা কিবি আছে। এয়া চাওক, আমাৰ ঘৰৰ পিছফালৰ পৰিৱেশ এইটো। এতিয়া আমি ইয়াতে অকণমান বহিলোঁ। এতিয়া আবেলিয়ে হৈছে, 5টাই বাজিছে। 5টা বাজিছে। এইফালে আছে ভাইটি, হাই কৈ দিয়া। আৰু এইফালে পিছফালে খুৰীহঁতে আছে, কিবা কিবি কৰি আছে। হাজবেণ্ডো আহিছে। হাজবেণ্ডে এতিয়া মাৰ লগত অলপ শক্তি আশ্ৰমলৈ গৈছে, কাম আছে অকণমান। আৰু এতিয়া আমি কেইটা ইয়াতে বহি আছোঁ, টাইম পাছ কৰি আছোঁ। আৰু এনে আগতে বহুত আহিছিলোঁ এইখিনি ঠাইত। এইখিনি সময়ত বিশেষকৈ বেছি ভাল লাগে আহি। আমি এইফালে বহি আছোঁ, আৰু সন্মুখতে এইফালে ৰাস্তাটো চাওক, এইটো আমাৰ ঘৰত যোৱা ৰাস্তাটো। আজি হ'ল পিছৰ দিনা, আৰু আমি আজি আহিছোঁ কোকৰাঝাৰ দ্বিতীয় অফিচত মোৰ ড্ৰাইভিং লাইচেন্সখন বনাবলৈ। এতিয়া 12টামান বাজিছে, আৰু আজি দ্বিতীয় অফিচত একো কাম নাই। অফিচটোৰ সন্মুখতে এটা দোকান আছে কম্পিউটাৰ, তাতে আমি কৰিলোঁ। লাৰ্ণাৰখন দি দিলে আধা ঘণ্টাৰ ভিতৰতে। হাই এভৰিৱান, আমি আজি পিছৰ দিন, আৰু আজি আমি গৈ আছোঁ ৰুণিখাটা মাহীহঁতৰ ঘৰত। এতিয়া ৰাস্তাত আমি গৈয়ে আছোঁ। আৰু আছে মা দেউতাও গৈ আছে আগফালে, এই স্কুটিখনত আছে। হেল্ল' এভৰিৱান, আমি যোৱাকালি মাহীহঁতৰ ঘৰলৈ আহিলোঁ, আৰু অহাৰ পিছত ভিডিঅ' কৰাই হোৱা নাই। আৰু এতিয়া অলপ পিছত আমি ঘৰলৈ যাম, আৰু সেইকাৰণে ভাবিলোঁ ব্লগ এটা বনাই দিওঁ অলপ সময়ৰ কাৰণে। আৰু এতিয়া আমি আছোঁ মাহীহঁতৰ ঘৰৰ ওচৰতে, নদী এখন আছে, এয়া চাওক, নদীত আহিছোঁ আমি। বহুত ধুনীয়া লাগে ঠাইখন। তাতে হাজবেণ্ড আৰু মাহীৰ ল'ৰা দুটা আছে। নদীৰ পানীবিলাক চাওক কিমান পৰিষ্কাৰ। আৰু এই ঠাইখনত কিবা এটা স্কুল হৈ আছে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ।
ৰাস্তাতে আছোঁ আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ ইয়াতে শেষ কৰি দিওঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰি জনাব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ পাই থাকে। বাই বাই।